আজি অখিল গগৈ ডাঙৰীয়াই বিধানসভাত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰশ্নটো হৈছে যে অসমত ৩৭০০খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে, য'ত নেকি ৪-৫জনকৈ শিক্ষক থাকিব লাগে বা ৬জনকৈ শিক্ষক থাকিব লাগে। বিশেষকৈ LP স্কুলৰ ক্ষেত্ৰত বহুখিনি বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকৰে শিক্ষাদান কৰি আছে। গতিকে সেইসমূহ বিদ্যালয়ত মিনিমাম ৬জনকৈ শিক্ষকৰ নিযুক্তিৰ কথা উত্থাপন কৰিছে যে ৫টা ক্লাছত ৬জনকৈ শিক্ষক নিযুক্তি দিব লাগে। এই মন্তব্য অখিল গগৈ ডাঙৰীয়াৰ, কাৰণ অখিল গগৈ ডাঙৰীয়াই কৈছে যে চৰকাৰী বিদ্যালয়সমূহত প্ৰাইভেট শিক্ষানুষ্ঠানৰ দৰে কিয় নহয়, মানে প্ৰাইভেট শিক্ষানুষ্ঠানৰ লগত তুলনা যিটো নহয়, যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। কিয় কমি গৈছে? আচলতে তাত নিযুক্তি হোৱা নাই, চৰকাৰী বিদ্যালয়ত নিযুক্তি হোৱা নাই, য'ত নেকি এজনীয়া শিক্ষকৰে শিক্ষাদান কৰি থাকিবলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াৰ মন্তব্য আছে, আপোনালোক শুনাই ল'ব বিচাৰিছোঁ। মই পৰীক্ষা বিসংগতিৰ লগত খালি এটা বাক্য কৈ যাব খোজো শিক্ষা সম্পৰ্কে। মই আগৰ এটা প্ৰশ্নৰ উত্তৰত মই যেতিয়া প্ৰশ্ন সুধিছিলোঁ তেতিয়া কৈছিলে যে অসমত ৩৭০০খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে। অধ্যক্ষ ডাঙৰীয়া, এইটো মই সুযোগ পোৱা নাই কাৰণে আজিয়ে কৈ দিব খুজিছোঁ। শিক্ষা সম্পৰ্কীয় যিটো আলোচনা, এখন LP স্কুলত ক্লাছ আছে ৬টা। ৬টা ক্লাছৰ যদি এজন মাত্ৰ শিক্ষক থাকে, তেনেহ'লে সেই স্কুলখনত কেনেকৈ ভাল শিক্ষা হ'ব পাৰে? অন্তত পক্ষে ৬জন শিক্ষক, ৫টা ক্লাছত ৬জন শিক্ষক মিনিমাম, 5টা ক্লাছৰ কাৰণে মিনিমাম ৬জন শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰত্যেকখন বিদ্যালয়ত কৰিব লাগে। মই ভাবোঁ যে যেতিয়ালৈকে এই ব্যৱস্থা নহ'ব, অসমৰ শিক্ষা ব্যৱস্থাৰ ভাল হোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি কৈ আছোঁ যে প্ৰাইভেট স্কুলে ভাল শিক্ষা দিয়ে, চৰকাৰী স্কুলৰ শিক্ষা সমালোচনা কৰি আহিছোঁ। চৰকাৰে সদায় কৈ আছে যে আমাৰ প্ৰপৰ্চনেট শিক্ষক আছে, কিন্তু মই সদায় ভাবি থাকোঁ যে য'ত 5টা ক্লাছৰ কাৰণে মিনিমাম 5জন শিক্ষকৰ দৰকাৰ, তাত মাত্ৰ আমাৰ ক'ৰবাত এজন শিক্ষক বা ক'ৰবাত 2জন শিক্ষক আছে, আৰু তেনেকৈ কেতিয়াও শিক্ষা ব্যৱস্থা উন্নত হোৱাটো সম্ভৱ নহয়। এই বিষয়টোক লৈ আমি সমগ্ৰ আমাৰ বিধানসভাই এই বিষয়টোক লৈ এটা সিদ্ধান্ত লোৱা দৰকাৰ। ধন্যবাদ।